কি ভাই এইবিলাক কি সেৱা কৰিব ধৰিছ আলহী তৰা আহি দেখোন গোচ পিটি ললি যোৱাৰ দেখোন নামেই নোলোৱা হলি আৰু কি কৰিম বুলি ভাবিছ হা আৰু 6 মাহ হ'ল স্কুলৰ মুখ নেদেখা মাথাটো খালী আৰু যি অলপ কিবা আছিল তোৰ কৃপাত আটাইখিনি খালী হ'ল এতিয়া মাথাটো কেৱল কৰোণাময় আৰু বেলেগ বেমাৰতো আছে এই পৃথিৱীত আৰু বেলেগ বেমাৰতো আছে সেইবিলাকেতো তোৰ দৰে নিলাজ নহয় এদিন দুদিন হ'ব তাৰপিছত আপোনা আপুনি গুচি যায় কিন্তু তই নকওঁ আৰু একেবাৰে চৰ মাৰি দিব মন যায় কিন্তু মাৰিম ক'ত তোৰ গাল থাকিলেহে উলটি আহি আকৌ মোৰ গাতে বহি ল'বিহি নহয় তোৰ কাৰণে একদম চব চেচ হৈ গৈছে বুজিছ হাত ধোতে হাতৰ ৰেখা নোহোৱা হৈ গ'ল এতিয়া বম এটা ফুটিলেও ইমান ভয় নালাগে যিমান ভয় কোনোবাই হাঁচি এটা বা কাঁহ এটা মাৰিলেও লাগে ওচৰৰ ঘৰৰ বিয়া ঠিক হৈ আছিল ভাবিছিলোঁ ফূৰ্তি কৰিম ববা মাৰিম ফটকা মাৰিম কিন্তু তই চব চেচ কৰি দিলি তোৰ আচলতে মতলবটো কি কচোন আৰু নাকে মুখে সোমাই ডাইৰেক্ট আহি ডিঙিত বহিলে যে হাওফাত যোৱাৰ ঠাণ্ডা হে তাতকৈ পেটত কিয় নাযাওঁ আধে খোৱা বস্তুবিলাক থাকে ভয় লাগে হজম হৈ যাওঁ বুলি অলপ ডাঙৰ হ'ব লাগিছিল তই চিকেন ৰোষ্টৰ দৰে ৰোষ্ট বনাই খাই পেলালো হয় তই জাননে এতিয়া বাহিৰত গ'লে ওই আণ্ডাৰ পিন্ধি গ'লেও একো নহয় একো অসুবিধা নাই কিন্তু এই 2 আঙুলৰ কাপোৰখন নাকে মুখে মাৰি নগ'লে পুলিচে একদম পিঠি ফালি দিয়ে ৰাম ধুলাই দিয়ে বুজিছ প্ৰথম দিনৰ সেই কোপকেইটা এতিয়াও পাহৰিব পৰা নাই মই এইকেইটা কোপ মনত পৰিলে তোক একেবাৰে চাটনি বনাই খাব ইচ্ছা যায় কিমানৰ চাকৰি খালি পঢ়া ল'ৰা ছোৱালীবিলাকৰ মূৰ খালি আৰু কাৰ মূৰটো খাবলৈ ৰখি আছ ইয়াত হে যা হ'ব যা ঐ তই দেখোন মোৰ ফালেহে আহি আছ হে ঐ তই মোৰ ফালে কিয় আহিছ মোৰ ফালে নাহিবি মোৰ ফালে নাহিবি কিন্তু দেই কৈ দিছোঁ ঐ মোৰ ফালে নাহিবি ঐ মই বচাওঁ কোন ক'ত আছে মোক বচাওঁ ঐ মোক খালা